হেল্ল' এভৰিৱান মোৰ ভিডিঅ' আচলতে বহুত দেৰি হয় দিওঁতে কাৰণ এডিটিং কৰিবলৈ মোৰ খুব বেছি হেলা লাগে দেই। আৰু ইয়াত দেখিছেনে মই বাটি এটাত পায়স অকণমান দেখাইছোঁ আৰু এইখন হ'ল এখন শৰাইখন কিহৰ বাবে কৰিছোঁ আপোনালোকক মই কৈ আছোঁ। আৰু বলক আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু শেষলৈকে চাব। আৰু এয়া হ'ল মোৰ দেউতা, মানে মোৰ নিজৰ দেউতাই কিয় এইবিলাক কৰি আছে আপোনালোকক সকলোবিলাক কৈ আছোঁ দেই খুব ধুনীয়াকৈ। আজি আচলতে ছোৱালীৰ বাৰ্থডে আচলতে ছোৱালীৰ 22 ছেপ্টেম্বৰত মানে বাৰ্থডে গ'ল। ভিডিঅ'টো মই আচলতে বহুত দেৰিকৈ আপলোড দি আছোঁ। আৰু ইয়াত দেখিছেনে ছোৱালী মানে অকণমান মুখ চুখ ফুলাই আছে, মানে তাই কান্দিছেও আৰু মোৰো বেয়া লাগিছে বাৰু, বেয়া নলগা নহয়, কাৰণ তাইৰ এইবাৰ বাৰ্থডেখন মানে মই পাতিব নোৱাৰিলোঁ ভালকৈ, কাৰণ বহুত বেছি অসুবিধা বাবে। তাইৰো এক্সাম চলি আছে ইফালে, আৰু হঠাৎ মানে বহুত কিবা প্ৰব্লেম আছে আৰু সেইকাৰণে মানে তাই বাৰ্থডেখন পাতিব মই পৰা নাই ঘৰত। আৰু সেইকাৰণে মানে এবাৰ মানে মামাহঁতৰ ঘৰত মানে দেউতাই ক'লে যে ইয়াতে লৈ ইয়াতে মই অকণমান কিবা কিবি কৰিম। তো সেইকাৰণে তাইৰ মনটো ভাল লাগিবৰ কাৰণে আইতাকে মাতিলে, ককাকে মাতিলে, সেইকাৰণে তাইক লৈ গ'লোঁ। আৰু এয়া দেখিছেনে ল'ৰা দুটাই মানে খেলি আছে। আৰু তাৰপিছত বাৰু অকণমান তাইৰ মনটো ভাল কৰিলোঁ, ভাল হৈ গ'ল। আৰু ইয়াত দেউতাই ধুনীয়াকৈ কৰি আছে যোগাৰবোৰ। আচলতে মই মুখ দিব খুজিছিলোঁ, কিন্তু যিহেতু বহুত দেৰি হৈ গ'ল মোক ভিজোৱালৈকে, সেইকাৰণে নিসিজিব যে, সেইকাৰণে বুট ভিজাই দিলোঁ। আৰু ইয়াৰ ল'ৰাক দেখিছেনে মানে ককাকৰ লগত পূৰা উৎপাত, আৰু সি নিজে কৰে সকলোবিলাক। গতিকে তাই এইবাৰ মানে 9 বছৰ কমপ্লিট কৰিলে। তো তাইক ধুনীয়াকৈ বুজাইছোঁ যে অহাবাৰ মানে তোমাৰ 10 বছৰ কমপ্লিট হ'ব, তেতিয়া ধুনীয়াকৈ আমি বাৰ্থডে পাতিম। আৰু তাইৰ মনটো ভাল লগাবৰ কাৰণে আইতাকে আৰু ক'লে যে ব'লা, লৈ গ'ল কাপোৰৰ দোকানত, মানে আমাৰ ঘৰৰ ওচৰতে, আৰু ইয়াৰ মোৰ বন্ধুৱে হয় কাপোৰৰ দোকানীটো, আমি একেলগে পঢ়া আছিলোঁ। তাইক লৈ গ'ল, তাইৰ পচন্দ মতে আইতাকে মানে কাপোৰ কিনি দিলে, সেইকাৰণে তাইৰ হাঁহি দেখিছেনে। তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল, যদি ভাল লাগিলে লাইক কমেণ্ট কৰি দিব।